হাই হেল্ল' নমস্কাৰ সকলোকে, আশা কৰোঁ সকলোৱে ভালেই আছে। পুনৰবাৰ মই ইউটিউব চেনেলটো সকলোকে স্বাগতম জনাইছোঁ। আৰু এতিয়া আমি গৈ আছোঁ ধান কাটিবলৈ। ধান কাটোঁগৈ, আগতেতো কাটি নাই পোৱা। আৰু আজি ধান কাটিবলৈ জীৱনত প্ৰথমবাৰ ধান কাটিব যাওঁ। কেনেকৈনো কাটোঁ, কি কাটোঁ যাতে ভাবিয়ে পোৱা নাই। কাটি চাওঁগৈচোন পাওঁনে মই। আৰু এতিয়া আমি গৈ আছোঁ ধান কাটিবলৈ। পানী বটল লয় মই কি পিন্ধি লৈছোঁ চাওকচোন। তাৰ ভাগৰ মুনু ভাগৰ চোলাটোকে পিন্ধি লৈছোঁ, স্পৰ্টিং চাৰ্ট নাই মানে মোলৈ বহুত ভপলং হয়। আৰু সেইটো গোটেইটো কেনেকুৱা হৈছে দেখিছে, কেনেকুৱা লাগেনো কমেণ্টত ক'বচোন দেখি পেলাই। আৰু এতিয়া গৈ আছোঁ গামোচা এখন মাথা মাৰিব লাগিব। ধান এইফালে মা কাটি আছে ধান। আৰু এতিয়া দাৱনী এজনী আহিছে, অকল মাতিছিলে নাহিলে। এতিয়া আমি গৈ আছোঁ কাটিবলৈ। ৰ'দো ইমান দিছে। আৰু ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাই থাককচোন। ইফালে নবৌ পানী বটল লৈ মনস্না লৈ গৈ আছে। আৰু এইফালে মাহঁতি ধান কাটি আছে, বতাহ দিছে পূৰা। আধা আধি কাটি হ'লেই সেইফালে পূৰা কাটি আছে ধান। নবৌ ধান কাটিছে ন? পাৰিছে নোৱাৰিলে হ'ব নেকি ন? পূৰা কাটক, পূৰা কাটিছে। এইফালে ধান কাটি আধা আধি হ'ল। এইফালে পানী খাই পেলাই পানী বটলকেইটা দি দিওঁ ৰ'ব, খাই পানী খাই না এইটো বটলটো ধুনীয়া 1 লিটাৰ বটল লৈ আহিছিলোঁ, পানীটো খাই লয় বোলে। এইফালে বৌৱে কাটি আছে। পানী খাই আছে ধান কাটি কাটি। 1 লিটাৰ বটল চাগেলৈকে পানীটো শেষে দিব, 1 লিটাৰ পানী খাই। পূৰা খক পানী। গৰম পানী অলপমান খাই লওঁ। গৰম উঠিলে আকৌ পানী ওলাই আকৌ ঠাণ্ডা লাগিলেতো ওলাই বেয়া গৰম উঠিছে। এনেকুৱা লাগিছে যে ঘৰলৈ যাওঁগৈ লাগি গৈছেগৈ, ইমান গৰম উঠিছে। আৰু বিয়া পাতা বুলি কৈ যায়। আৰু বিয়া পাতা মা ঘৰত থাকি বেয়া লাগে। ডাইৰেক্ট একদম ভাইটো ঘৰটোলৈহে মনত পৰিছে আৰু। কেতিয়া যে গধূলি হয় আৰু যাবলৈ পাওঁ। জপিয়াই আহিব মানে দেজিবা বুলি কৈ জাপ মাৰি আহিব। আৰু এজনী আছিলে ছোৱালী, ইমান ভাল লাগে। এইটো ধান কটা চুলিয়াৰটো বহি গৈছে গোটেই, বহি লৈছোঁ। ইমান গৰম উঠিছে, ৰ'দো দিছে যি দেখিছে। আৰু ইফালে আধা ধান কাটি গৈ হ'ল, ধান কটাটো দেখাব পৰা নাছিলোঁ। আধা আধি হৈছেগৈ আৰু কাটি এডৰা, গোটেইখিনি হোৱা নাই। বাকলি ৰাখিব নালাগে। বাকলি চাকলি খাবলৈ তাৰমানে ইমান বেয়া লাগে। মোৰ যে হেৰি গা চা শিকাই যায়। আপুনি খায়? অঁ দি দিয়ক। তামোল এখন খাই লওঁ, বহিছোঁ যিহেতু। তামোলখন পাণ বেছি নাই লোৱা, বেছি পাণ খাব নোৱাৰোঁ। নাখায় আপুনি? মোলে তামোল নাখায়। মই চব চলি যায়। আৰু হাতখনত দেখুৱাম ৰ'ব।
এখন কিখন মাৰি লৈছোঁ মই ধান কাটি এতিয়া ঘৰলৈ গৈ আছোঁ গোটেই মাথা চাথা জপা হৈ আছে তাৰ ঘৰত গৈ ভাত শাক বনাব লাগিব ভাত শাককেইটা বনাব ভাত শাককেইটা বনাই লোৱাৰ পিছত আকৌ মাটিবোৰ ভাত দিব লাগিব এইফালে চাহ মাৰি লৈ গৈছিলে আৰু এইকেইটা মই এনেকৈ লৈ আহিছোঁ ৰ'দো দিছে পুৰা ভাত শাককেইটা বনালোঁ আৰু দেখুৱাম তাৰপাছত কি কৰোঁ কি নকৰোঁ দেখাই আছে গৈ আছোঁ পোৱালি নাই মায়ে চাগে সম্ভৱ ভাতটো বনালি আৰু শাকটো বনাই হ'ল মোক ভাজিটোৱে অকল ভাজিব দিছোঁ ভাজিটো ভাজিলে হৈ যাব ভাত শাক ৰেডি আহি মাথাউৰি উঠিছোঁ আৰু ইফালে ৰ'দ নাই দিয়া ঠাণ্ডা আৰু বাটটো ধুনীয়া হৈ আছিলে গছৰ লগতে খাবলৈ পেলাই মনো আৰু দোকানো আহি আছে পোৱাহি নাই সেইটো পাবহি ইয়াত আছেই মোক কাগজে পালে বাইকত আহিছে যে সেইকাৰণে পালোঁ পঠাই আহিলোঁ আৰু পালোহি ৰ'দখনত গোটেই ঘামি জামি আহিছোঁ গোটেই ৰঙা হৈ গৈছে গাৰু চাৰ পাই গ'লহি আৰু মোৰ এতিয়া ফাইনেলি ভাত শাক বনাই হৈ গ'ল আৰু এতিয়া মাহঁতক মাতিবগৈ লাগিব মানে বহুত ভাগৰ দেখিছিলে আকৌ ধান কাটি আহিছে আকৌ ভাত বনালোঁ ভাত বনাই আৰু এইটো পিন্ধিয়ে আছোঁ এনেকৈ মানে সলাবলৈ এতিয়াও টাইম নাই ভাত শাকৰ এটা বাজিলে মাহঁত নৱতী আহি আছে ভাত খাওঁ বোলে নৱতী আহি আছে ভাত খাব এবাৰ ফটো মাৰি মাৰি আহি আছে কেনেকুৱা ফটো উঠিছে আৰু এতিয়া আমি ধুন মানুহ আৰু মই ভাত চাত খাই কৰি হৈ গ'ল ভাত দি কৰি হৈ গ'ল এতিয়া নবৌ সেইটো খাই কৰি গ'ল আৰু এতিয়া খাই কৰি হ'ল যিহেতু এতিয়া আমি ধুন মানুহ মই কি কৰিম ধুন কি কৰিম ৰিল বনাম তাই ৰিলচ বনাই পেলাই ভিডিঅ' নাই গান লগাই দিব লাগে তাই ৰিল বনাব পেলাই চাদৰ মেখেলা পিন্ধি ৰেডি চাওঁ ধুন পেলাই ৰখি দিয়া হয় দেখুৱাই দিম চাদৰ মেখেলা মানে কি তাই লুঙি পিন্ধি লৈছে ৰ'বা দেখুৱাই আছোঁ আপোনালোকক ফেশ্বন শ্ব' এটা দি দিয়া সেইফালৰ পৰা গৈ আহি দিয়া সেইফালৰ পৰা গৈ যোৱা মজা এইফালে আকৌ আহি দিয়া খিলা এইজনী হাই গৈ দিয়া আৰু এতিয়া আকৌ মাহঁতৰ ওচৰলৈ গৈছোঁ এতিয়া ৰোৱনী চৰি দাৱনী বিহু এতিয়া পথাৰ পৰা যাব হ'ল আৰু 4টা বাজিলে সেইকাৰণে চাহ লৈ গৈছোঁ খোলা এখন খোলা ধুন খোলা থৈ ল'ব লাগিব খুলি দিলোঁ ব'লা আৰু তাইও সেইফালে মোৰ এখন গামোচা লৈছিলে তাইও লুংখন লৈ লৈছে আৰু এতিয়া আমি চাহ লৈ গৈ আছোঁ বেছি হৈ আছে এইফালে আমি ধুন মানুহ মই ক'লে গৈছোঁ ধুন এইফালে আমি ক'লে গৈছোঁ ধুন পথাৰলৈ গৈছোঁ কেলৈ গৈছোঁ পথাৰলৈ চাহ দিবলৈ কৰিবা আকৌ অ' মা আৰু এতিয়া আমি চাহ লৈ গৈ আছোঁ এতিয়া আবেলি হ'ল আৰু ছুটি হ'বলৈ হৈছে দাৱনীবোৰ আৰু এতিয়া আমি ধুন মানুহ মই গৈ আছোঁ এতিয়া ধুন মানুহ আৰু মই ক'লে গৈছা ধুন গোটেইজনী একদম লুঙি চুঙি লৈ অৱস্থা নাই মোনাটোত তাই পুতলি লৈ খেলিবলৈ এইফালে মাহঁতে ধান কাটি আছে ধান খেতিব ৰ'দ দিছে কাটি এনেকৈ থৈ গৈছে আৰু এইফালে ধুন মানুহ এজনী গৈ আছে লাহে লাহে গৈ আছে গান গাই সোনকালে ব'লা ধুন ব'লা পাৰিছানে ল'বলৈ সেইটো মোনাটো পাৰিছা মোনাটোত ধুন কি আছে
আৰু পুতলি পকা ৰাস্তাত উঠি গ'লোহি আমি আৰু আমি এতিয়া আহি পকা ৰাস্তা পাই গ'লোহি চাহ আনি পাই গ'লোহি তেখেতে থৈ দিম চাহটো মাহঁতক মাতিম আৰু খাবহি কি কি হ'ল চাহ আনিলোঁ সেয়াত খাব সেয়ালৈ মাতিছে ব'লা পাৰিবানে মাহঁতি আহিছে চাহ খাবলৈ চিন্তাত আছে ধানকেইটা কাটি হ'ব পৰা চিন্তা কৰি আছে এইফালে চাহ খাই আছে ধান কাটিছোঁ ধান মোক ধান কটা আছে আহি পিনে ধান কাটিব নাজানো হ'লেও ধান কটা আছে আজি এডৰা কাটি শেষ কৰি দিম ধান যে কাটি পাইছোঁ আৰু পাৰিছোঁ কাটিবলৈ হা খালি মুঠিটো হাতখনত নোজোৰে ইমানটোৱে হ'ব এতিয়া এনেকৈ বান্ধিবলৈ মই নাজানো বান্ধিম এতিয়া ধুন মানুহ মোক দেখি হাঁহিছে কাটিবলৈ নাজানো দেখি ইমানটোৱে হয় মুঠিটো আৰু ইমান একে ডাঙৰ নহয় এতিয়া ধান কাটি হৈ গ'ল আৰু মাহঁতে কেইজনী ছাগলী নিলে এজনী নিব নোৱাৰিলে ধুন মানুহ আছিলে কাৰণে আৰু এতিয়া মই এজনী ছাগলী লৈ যাওঁ ক'লে নাহে তাই আহিব মন নকৰে খাই খাই আৰু এতিয়া ধান কাটি হৈ গ'ল আৰু মাহঁতে গ'লে মই আৰু মুনু আছোঁ এইফালে আৰু আজি ভিডিঅ'টো ইমানেই আৰু যদি আপোনালোকৰ ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব মই কাঁচিখন লৈ আছোঁ